নকৰোঁ বুলি ক'লে এনেকা ঠিক আছে অসমত সুৰক্ষিত নহয় যুৱতী ৰাজ্যত পুনৰবাৰ লাভ জেহাদৰ ঘটনা কামৰূপ ৬ গাঁৱৰ চামচুল নামৰ এজন যুৱকৰ জালত পৰিল তিহুৰ যুৱতী ইতিমধ্যে আমি জানিব পাৰিছোঁ যুৱতীগৰাকীৰ পৰমন উপাধিৰ এই মুহূৰ্তৰ ব্ৰেকিং ৰাজ্যত পুনৰবাৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে কামৰূপ ৬ গাঁৱৰ এজন যুৱকৰ জালত পৰিল তিহুৰ এগৰাকী পৰমন উপাধিৰ যুৱতী বৰ্তমানে এই ঘটনাসমূহক লৈ সচেতন মহলৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে কেতিয়ালৈ ঘটি থাকিব এই লাভ জেহাদৰ ঘটনা এই লাভ জেহাদৰ ঘটনা কিবা সমস্যাৰ সমাধান হ'বনে শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে লাভ জেহাদৰ ওপৰত কি ব্যৱস্থা ল'ব এয়া লক্ষণীয় হ'ব নমস্কাৰ মই বৰ্ণালীৰ ভাল ফ্ৰেণ্ডে হয় মোক খঙতে কিবা এটা খঙতে কৈ দিলোঁ যে তুমি যেন ফোন নকৰিবা আৰু এনেকুৱা কাম দ্বিতীয়বাৰ আজি এতে বুলি নহয় মনত ৰাখ এতে বুলি নহয় কোনো জাগাতে তই অসমতেতো থাকবি না তই অসমত কোনো জাগাত এনে কাম নকৰোঁ বুলি তই ভাবি আমি আকলাই এতে আছোঁ কোনো জাগাতে নকৰবি তোৰ এড্ৰেছটো দিছো তোৰ এড্ৰেছটো দি এড্ৰেছটো কৈ দে এড্ৰেছটো দিছো বুকক কি মাই দেউতাৰ নাম কওঁ ফুল এড্ৰেছ দে কি ফুল এড্ৰেছ দিবা লগত ঐ পলাবা জাগা নলাবি ফুল এড্ৰেছ কো ফুল এড্ৰেছ কো ফুল এড্ৰেছ কো ফুল এড্ৰেছ কো মোৰ ঘৰ বুক মাই দেউতাৰ নাম কাই মায়ের নাম কি দেউতার নাম দেউতাৰ নাম জোরকে তুই কিহৰ কাৰণে এইটো কৰলি আজি ধেমাজি খুজিছা কিহৰ কাৰণে খুজিছা এইটো কৈছো মোক তেওঁ বেয়াকৈ কৈছিল অকণমান মই অলপ খং উঠিল খং উঠি কি কৰি দিলি তই তোৰ ছোৱালীটোৰ ওপৰত খং উঠিছিল মানে বেয়াকৈ কৈছে ছোৱালীটো কোনে বেয়াকৈ কৈছে ল'ৰাটোৱে আজিৰ পৰা কিন্তু এই ছোৱালীটোক বন্দি চকী দিয়ে চাবা বন্দি নিজৰ বন্দি ষ্টাফ হিচাপে থাকিলে বাছ সেইটোৱে আমাৰ ক'ব লগা একো নাই এটা কাণত ধৰ কাণত ধৰি আঁঠু কাণত ধৰ কাণত ধৰ কাণত ধৰ কাণত ধৰ কাণত ধৰ 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 কাণত ধৰ একবাৰ কাণত ধৰে আৰু নকৰোঁ বুলি ক'লে এনেকা এই মুহূৰ্তৰ ব্ৰেকিং ৰাজ্যত পুনৰবাৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে কামৰূপ ৬ গাঁৱৰ এজন যুৱকৰ জালত পৰিল তিহুৰ এগৰাকী পৰমন উপাধিৰ যুৱতী বৰ্তমানে এই ঘটনাসমূহক লৈ সচেতন মহলৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে কেতিয়ালৈ ঘটি থাকিব এই লাভ জেহাদৰ ঘটনা এই লাভ জেহাদৰ ঘটনা কিবা সমস্যাৰ সমাধান হ'বনে শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে লাভ জেহাদৰ ওপৰত কি ব্যৱস্থা ল'ব এয়া লক্ষণীয় হ'ব